14 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে শিশু দিৱস। আপোনালোকে যদি শিশু দিৱসৰ বিষয়ে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱেম্বৰ শিশু দিৱস। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটোক প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলৰ প্ৰতি নেহৰুৱে প্ৰদৰ্শন কৰা অপৰিসীম মৰম আৰু ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰিবলৈ লোৱা হৈছিল। শিশুসকলৰ মাজত তেওঁ নেহৰু চাচা নামে পৰিচিত আছিল। প্ৰতি বছৰে 14 নৱেম্বৰ দিনটোত শিশুসকলৰ বাবে নানা প্ৰতিযোগিতা, খেল-ধেমালি আদিৰ আয়োজন কৰা হয়। শিশুসকলৰ নিষ্পাপ হাঁহি আৰু মধুৰ কলৰবেৰে মুখৰিত হৈ পৰে এই দিনটো। পিছে সমাজৰ এচাম শিশুৱে এই দিৱসৰ আনন্দ উপভোগ কৰিলেও দৰিদ্ৰ পৰিয়ালৰ, বিশেষকৈ বস্তি অঞ্চল আৰু ফুটপাথ, ষ্টেচন আদিত বাস কৰা শিশুসকলক এনে দিৱসে আজিও স্পৰ্শ কৰিব পৰা নাই। অথচ শিশু দিৱসৰ দিনটোতে তেওঁলোকৰ আশ্ৰয়, শিক্ষা-দীক্ষা, অন্নবস্ত্ৰৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণৰ বাবে সংকল্পবদ্ধ হোৱাৰ অৱকাশ আছিল। অৱশ্যে দীৰ্ঘদিন ধৰি ভাৰতবৰ্ষত শিশু দিৱসৰ দিনটোৱে বিশেষ গুৰুত্ব লাভ কৰি আহিছে। উল্লেখযোগ্য যে 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে মতিলাল নেহৰু আৰু স্বৰূপৰাণী নেহৰু। মহাত্মা গান্ধীৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনক নেতৃত্ব দিয়া নেহৰুৱে 1947 চনৰ 15 আগষ্টৰ পৰা 1964 চনৰ 27 মে পৰ্যন্ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ।